নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে চৰণীয়া চাৰ্ট এণ্ড এডুকেয়াৰ চেনেল। আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম আমাৰ ভাৰতবৰ্ষৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ ৰাজধানীবোৰৰ বিষয়ে। লগতে আমাৰ ভাৰতবৰ্ষৰ যে কিছুমান ৰাজ্যত এখনতকৈ অধিক ৰাজধানী আছে সেই সকলোবোৰ তথ্য আপোনালোকে এই ভিডিঅ'তে পাব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। আহক এতিয়া আমি আজিৰ এই সিদ্ধান্ত আৰম্ভ কৰোঁ। আমাৰ ভাৰতবৰ্ষত বৰ্তমান 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতবৰ্ষৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ ৰাজধানীবোৰ হৈছে, প্ৰথমতে মই ৰাজ্যবোৰৰ ৰাজধানীবোৰ উল্লেখ কৰিম। 1 নম্বৰ অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ মুঠ ৰাজধানী হৈছে 3খন আৰু সেইবোৰ হৈছে অমৰাৱতী, বিশাখাপট্টনম আৰু কুৰ্নুল। 2 নম্বৰ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। 3 নম্বৰ অসম। অসমৰ ৰাজধানী হৈছে দিছপুৰ। 4 নম্বৰ বিহাৰ। বিহাৰৰ ৰাজধানী হৈছে পাটনা। 5 নম্বৰ ছত্তীশগড়। ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। 6 নম্বৰ গোৱা। গোৱাৰ ৰাজধানী হৈছে পানাজী। 7 নম্বৰ গুজৰাট। গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ। 8 নম্বৰ হাৰিয়ানা আৰু হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড়। 9 নম্বৰ হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ মুঠ 2খন ৰাজধানী আছে। হিমাচল প্ৰদেশৰ গ্ৰীষ্মকালীন ৰাজধানী হৈছে চিমলা আৰু শীতকালীন ৰাজধানী হৈছে ধৰ্মশালা। 10 নম্বৰ ঝাৰখণ্ড আৰু ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঞ্চি। 11 নম্বৰ কৰ্ণাটক। কৰ্ণাটকৰ ৰাজধানী হৈছে বাংগালোৰ। 12 নম্বৰ কেৰেলা আৰু কেৰেলাৰ ৰাজধানী হৈছে থিৰুৱনন্তপুৰম। 13 নম্বৰ মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভূপাল। 14 নম্বৰ মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ আকৌ 2খন ৰাজধানী আছে। মহাৰাষ্ট্ৰৰ মুখ্য ৰাজধানী হৈছে মুম্বাই আৰু ইয়াৰ উপ ৰাজধানী হৈছে নাগপুৰ। 15 নম্বৰ মণিপুৰ। মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। 16 নম্বৰ মেঘালয়। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। 17 নম্বৰ মিজোৰাম। মিজোৰামৰ ৰাজধানী হৈছে আইজল। 18 নম্বৰ নাগালেণ্ড। নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা। 19 নম্বৰ উৰিষ্যা আৰু উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ। 20 নম্বৰ পঞ্জাৱ। পঞ্জাৱৰ ৰাজধানী হৈছে চণ্ডীগড়। 21 নম্বৰ ৰাজস্থান। ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ। 22 নম্বৰ ছিকিম। ছিকিমৰ ৰাজধানী হৈছে গেংটক। 23 নম্বৰ তামিলনাডু আৰু তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই। 24 নম্বৰ তেলেংগানা আৰু তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ। 25 নম্বৰ ত্ৰিপুৰা আৰু ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। 26 নম্বৰ উত্তৰাখণ্ড আৰু উত্তৰাখণ্ড ৰাজ্যৰো মুঠ ৰাজধানী 2খন। সেইবোৰ হৈছে উত্তৰাখণ্ডৰ গ্ৰীষ্মকালীন ৰাজধানী হৈছে গৌৰচাইন আৰু শীতকালীন ৰাজধানী হৈছে ডেৰাডুন। 27 নম্বৰ উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ ৰাজ্যৰ ৰাজধানী হৈছে লক্ষ্ণৌ। এইবাৰ আহিছোঁ ৰাজ্যৰ ভিতৰত অন্তিম ৰাজ্যখনলৈ। 28 নম্বৰ পশ্চিমবংগ। পশ্চিমবংগ ৰাজ্যৰ ৰাজধানী হৈছে কলকাতা। আহক এইবাৰ আমি আমাৰ ভাৰতবৰ্ষত থকা বিভিন্ন কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ ৰাজধানীবোৰৰ বিষয়ে জানি লওঁ। 1 নম্বৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী হৈছে পৰ্ট ব্লেয়াৰ। 2 নম্বৰ চণ্ডীগড়ৰ ৰাজধানী হৈছে চণ্ডীগড়। 3 নম্বৰ দিল্লীৰ ৰাজধানী হৈছে নতুন দিল্লী। 4 নম্বৰ দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ। ইয়াৰ ৰাজধানী হৈছে দমন। লগতে মনত ৰাখিব যে পূৰ্বতে দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ বেলেগ বেলেগ কেন্দ্ৰীয় শাসিত প্ৰদেশ আছিল। কিন্তু 2020 চনৰ 26 জানুৱাৰী তাৰিখে দুইখনকে একলগ কৰি এখন কেন্দ্ৰীয় শাসিত অঞ্চলতে লগ কৰা হৈছে। 5 নম্বৰ জম্মু আৰু কাশ্মীৰ আৰু এই জম্মু আৰু কাশ্মীৰৰো ৰাজধানী 2খন। ইয়াৰে গ্ৰীষ্মকালীন ৰাজধানী হৈছে শ্ৰীনগৰ আৰু শীতকালীন ৰাজধানী হৈছে জম্মু। লগতে মনত ৰাখিব যে পূৰ্বতে জম্মু আৰু কাশ্মীৰ এখন ৰাজ্য আছিল। কিন্তু 2019 বৰ্ষৰ 31 অক্টোবৰ তাৰিখে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰে পূৰ্বতে লাভ কৰি থকা 370 অনুচ্ছেদটো উঠাই দিছে আৰু তেতিয়াৰে পৰা জম্মু আৰু কাশ্মীৰ 2খন কেন্দ্ৰীয় শাসিত প্ৰদেশত ভাগ হৈ পৰিছে। এখন হৈছে জম্মু আৰু কাশ্মীৰ আৰু আনখন হৈছে লাডাখ। 6 নম্বৰ লাডাখ আৰু লাডাখৰ ৰাজধানী হৈছে লে। 7 নম্বৰ লাক্ষাদ্বীপ। লাক্ষাদ্বীপৰ ৰাজধানী হৈছে কাভাৰাত্তি।
আৰু 8 নম্বৰ তথা অন্তিম কেন্দ্ৰীয় শাসিত প্ৰদেশ পণ্ডিচেৰী। পণ্ডিচেৰীৰ ৰাজধানী হৈছে পণ্ডিচেৰী। শেষত এই ভিডিঅ'ৰ অন্তত আপোনালোকৰ বাবে মই এটা প্ৰশ্ন আনিছোঁ, যিটোৰ উত্তৰ আপোনালোকে মোৰ কমেণ্ট বক্সত আগবঢ়াব বুলি আশা কৰিলোঁ। প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল মিলি মুঠতে কেইখন প্ৰদেশৰ এখনতকৈ অধিক ৰাজধানী আছে? অপশ্যন ক 3খন, অপশ্যন খ 4খন, অপশ্যন গ 5খন, অপশ্যন ঘ 6খন। এই ভিডিঅ'ৰ অন্তত মই আপোনালোক সকলোলৈকে ভিডিঅ'টো ইমান মনোযোগেৰে চোৱাৰ বাবে অশেষ ধন্যবাদ আগবঢ়ালোঁ। মই যুগুতোৱা বিভিন্ন তথ্যবোৰ যদি আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ বিভিন্ন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো দবাই ল'ব। ধন্যবাদ।